ধৰ্মশাস্ত্ৰ মাজে লিখিয়ে লিখিলে কলিযুগে নৰলোকে পাব যেন গতি বিচাৰিলে পাব যিজনাই জানিব সেইজনে সাধিব সকলোৰে সদগতি যেনেকৈ বৰবৃক্ষ কাষে ছায়া থাকে নিশ্চয় ৰৈ পোহৰত চন্দ্ৰ সূৰ্য পোহৰত তেনেকৈ সকলো জগত জুৰিয়া মায়া সেই ভগৱন্তৰ চৰণত শৰণ লৈ পেলাই আজি তেওঁৰা হ'ব দুয়ো যি কৰ্ম কৰিছে এই কৰ্মত যেন ফলাফল আৰু বৈষ্ণৱসকলক ইয়াতে স্থিতি কৰি পেলাই তেওঁৰা হ'ব সেৱা আঁতি লৈছে এই সেৱাৰ ফলতে তেওঁলোকৰ পৃথিৱীৰ ৰৈবঞ্চী ভগৱন্তৰ গুণ সত্য আনন্দমতে গাই বাই থাকিব লাগে নানা দুখৰ পৰা মচন হৈ বিঘিনিৰ পৰা মচন হৈ সুপুত্ৰ সুবালিকা জন্ম দি আনন্দৰে কাল যাপন কৰি পৃথিৱীৰ ৰৈবঞ্চী থাকিব লাগে ভগৱন্তই তেওঁলোকৰ প্ৰতি কৃপাদৃষ্টি এৰি চৰণৰ ছত্ৰ চাই দি পেলাই সদায় যেন ৰক্ষা কৰে এইখিনিয়ে প্ৰাৰ্থনা বুজিছা।